নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছো ভিডিঅ'টোত শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ নীতি শিক্ষা বিষয়ৰ বছৰিকা পৰীক্ষা আৰু একক পৰীক্ষাত আহিবলগীয়া পাঠসমূহ দিয়া আছে তোমালোকৰ নীতি শিক্ষা বিষয়ত দুটা একক হয় তাৰে প্ৰথম এককটোত আহিবলগীয়াখিনি দিয়া হ'ল এটো দ্বিতীয় এককত আহিবলগীয়া এই দ্বিতীয় একক পৰীক্ষাটো তোমালোকৰ কিছুমান বিদ্যালয়ত তৃতীয় এককৰ লগত লোৱা হয় আৰু কিছুমানত চতুৰ্থ এককৰ লগত লোৱা হয় ইয়াত পাঠসমূহ আছে পাঠ 8 কৃষ্ণভক্তা মীৰাবাই পাঠ 9 ৰামভক্ত মহাবীৰ হনুমান পাঠ 10 সময়ৰ সদ্ব্যৱহাৰ পাঠ 11 হাঁহ আৰু কাছ পাঠ 12 ভেকুলী আৰু এন্দুৰ পাঠ 13 দধিচি মুনি ইয়াৰে পাঠ 9 পাঠ 10 পাঠ 11 আৰু পাঠ 13 এই চাৰিটা পাঠ একক পৰীক্ষাত আহিব আৰু বাকি 8 ৰ পৰা 13 লৈকে গোটেইকেইটা পাঠ বছৰিকা পৰীক্ষাত আহিব লগতে তোমালোকৰ বছৰিকা পৰীক্ষাত আৰু বন্দনা বিষয়ৰ পৰা আহিব বন্দনা কিতাপখনৰ পৰা তোমালোকৰ পাঠস্মৰণৰ তিনটা শ্লোক আহিব প্ৰথম তিনটা শ্লোক আৰু বন্ধু বান্ধৱীৰ লগত মিলাপিটিকে কিদৰে থাকিব পাৰি অমিত বচন আহিব সুভাষিত আহিব আলিবাটত চলাচল কৰা নিয়ম আহিব আৰু ঘৰুৱা কামত কিদৰে সহায় কৰিবা হেতু আহিব ভোজন মন্ত্ৰ আহিব ভোজন মন্ত্ৰৰ শেষৰটো শ্লোক আহিব আৰু তোমালোকৰ একক পৰীক্ষাৰ বাবে গীতাৰ শ্লোক এটা আহিব যিকোনো এটা শ্লোক লিখিলে হ'ল আৰু লগতে বন্ধু বান্ধৱীৰ লগত কিদৰে মিলাপিটিয়ে থাকিব পাৰি আৰু আহিব পাৰে আলিবাটত চলাচল কৰা নিয়ম ঠিক আছে প্ৰথম পাঠটোলৈ গৈছো এইটা পাঠ প্ৰথম পাঠটো আছে পাঠ 8 কৃষ্ণভক্তা মীৰাবাই এটো বছৰিকা পৰীক্ষাত আহিব একক পৰীক্ষাত নাহে ক মীৰাবাই কোন আছিল মীৰাবাই আছিল ৰাজস্থানৰ এগৰাকী বিখ্যাত গায়িকা খ মীৰাবাইয়ে কাক উপাসনা কৰিছিল উত্তৰ মীৰাবাইয়ে কৃষ্ণক উপাসনা কৰিছিল মীৰাবাইৰ ককাকৰ নাম কি আছিল উত্তৰ মীৰাবাইৰ ককা দেউতাকৰ নাম আছিল ৰাও দুদাজি ঘ জীৱনৰ শেষৰ সময়ছোৱা মীৰাবাইয়ে ক'ত কটাইছিল উত্তৰ মীৰাবাইয়ে জীৱনৰ শেষৰ সময়ছোৱা দ্বাৰকা অৰ্থাৎ কাঠিৱাৰত কটাইছিল উঙ মীৰাবাইৰ কৃষ্ণ ভক্তিৰ বিষয়ে চমুকৈ লিখা উত্তৰ মীৰাবাই আছিল এগৰাকী প্ৰকৃত কৃষ্ণ ভক্তা হেহে সমাজৰ কোনো দুখ বিখাত অথবা অশান্তিয়ে মীৰাবাইক কোনো ধৰণৰ কষ্ট দিব পৰা নাছিল মীৰাবাইক বাল্যকালতে এজন ভিক্ষুকে এটি কৃষ্ণৰ মূৰ্তি উপহাৰ দিছিল সেই মূৰ্তিৰ প্ৰতি তেওঁ গভীৰভাৱে আকৰ্ষিত হোৱাৰ লগতে ধৰ্মৰ প্ৰতিও বিশ্বাস বাঢ়ি আহিছিল সকলো সময়তে মীৰাবাই সেই মূৰ্তিটো লগত লৈ ফুৰিছিল আনকি তেওঁ বিয়াৰ পিছতো সেই মূৰ্তি স্বামীগৃহলৈ লৈ গৈছিল ইয়াত অলপ দীঘলকে দিয়া আছে তোমালোকে মানে উত্তৰটো কিমান নম্বৰ লিখিব লাগে হেতু চাই লৈ ছুটি কৰিব পাৰা মীৰাবাই স্বামীৰ যুদ্ধত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱাৰ পিছত স্বামীৰ পৰিয়ালে তেওঁৰ কৃষ্ণ ভক্তিৰ বিৰোধিতা কৰিছিল কাৰণ মীৰাবাইৰ স্বামীগৃহত কালী দেৱীক পূজা অৰ্চনা কৰা হৈছিল তেওঁলোকে মীৰাবাইক কেইবাবাৰো হত্যাৰ পৰিকল্পনা কৰিছিল যদিও একমাত্ৰ কৃষ্ণ ভক্তিৰ বাবেই তেওঁ উদ্ধাৰ হ'ব পাৰিছিল মীৰাবাইয়ে পৰিয়ালৰ সকলোকে ত্যাগ কৰি প্ৰথমে বৃন্দাবনলৈ গৈছিল আৰু জীৱনৰ শেষৰ সময়ছোৱা দ্বাৰকা অৰ্থাৎ কাঠিৱাৰত কটাইছিল কৃষ্ণ ভক্তা মীৰাবাইয়ে কৃষ্ণৰ প্ৰতি থকা ভক্তিক লৈ বহু গীত ৰচনা কৰিছিল আৰু গাইছিল তেওঁলোকে মীৰা ভজন শুনিছা নিশ্চয় পাঠ 9 ৰামভক্ত মহাবীৰ হনুমান এটো তৃতীয় পৰীক্ষাটো আহিব আৰু লগতে বছৰিকা পৰীক্ষাটো আহিব ক হনুমানৰ পিতৃ মাতৃৰ নাম কি আছিল হনুমানৰ পিতৃ বায়ু দেৱতা আৰু মাকৰ নাম আছিল অঞ্জনা হনুমানে শ্ৰীৰামচন্দ্ৰক ক'ত লগ পাইছিল অৰণ্যৰ মাজে মাজে সীতা দেৱীক বিচাৰি ফুৰোতে শ্ৰীৰামচন্দ্ৰক হনুমানে লগ পাইছিল গ হনুমানে লংকা নগৰীত কেনেকৈ প্ৰৱেশ কৰিছিল হনুমানে একে জাপে সাগৰ পাৰ হৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল ৰাৱণে সীতাক ক'ত বন্দী কৰি থৈছিল ৰাৱণে সীতাক অশোক বনত বন্দী কৰি থৈছিল উঙ লংকা নগৰীত হনুমানক কোনে বন্দী কৰিছিল লংকা নগৰীত হনুমানক ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে বন্দী কৰিছিল তোমালোকে এইবিলাক প্ৰশ্ন উত্তৰবিলাক স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা প্ৰথম বন্দী হনুমানক কি শাস্তি দিয়া হৈছিল আৰু হনুমানে কি কৰিছিল বন্দী হনুমানক নেজত কাপোৰ বান্ধি জুই লগাই দিছিল আৰু হনুমানে বিৰাট ৰূপ ধাৰণ কৰি নেজৰ জুইৰে লংকা নগৰী জ্বলাই দিছিল মানে ডাঙৰ ৰূপ ধাৰণ কৰি দ্বিতীয়
হনুমানে ঔষধ বিচাৰি নাপায় দাঙি অনা পৰ্বতখনৰ নাম কি আছিল? হনুমানে ঔষধ বিচাৰি নাপায় দাঙি অনা পৰ্বতখনৰ নাম আছিল গন্ধমাদন পৰ্বত। হনুমানৰ ৰাম ভক্তিৰ বিষয়ে চমুকৈ লিখা। ইয়াত অলপ দীঘলকৈ দিয়া আছে কাৰণ এৰিব নোৱাৰি। তোমালোকে উত্তৰটো কিমান নম্বৰ আহে পৰীক্ষাত চাবা আৰু সেই নম্বৰ মতেহে লিখিবা। হনুমানৰ ৰাম ভক্তিৰ বিষয়ে চমুকৈ দিয়া আছে। হনুমানৰ ৰামৰ প্ৰতি থকা অটল ভক্তিৰ বিষয়ে জানিব পাৰি যেতিয়া শ্ৰীৰামে বনবাসত কাল কটাইছিল। হনুমানে সীতা দেৱীক বিচাৰি একে জাপে সাগৰ পাৰ হৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল। ৰাৱণে সীতা দেৱীক অশোক বনত বন্দী কৰি থোৱাৰ বাবে খঙতে হনুমানে অশোক বনৰ গছ-গছনি ডালপাত ভাঙি ছিঙি পেলাইছিল। ৰাৱণ পুত্ৰ ইন্দ্ৰজিতে হনুমানক বন্দী কৰি নেজত কাপোৰ বান্ধি জুই লগাই দিছিল। হনুমানে বিৰাট ৰূপ ধাৰণ কৰি নেজৰ জুইৰে লংকা নগৰী জ্বলাই দিছিল। ৰামে যেতিয়া সসৈন্যে সীতা উদ্ধাৰৰ বাবে লংকালৈ গৈছিল তেতিয়া হনুমানে মহাপৰাক্ৰমেৰে লংকাৰ বীৰ সেনাৰ লগত যুদ্ধ কৰিছিল। ৰাম ৰাৱণৰ যুদ্ধত এবাৰ লক্ষ্মণ আঘাতপ্ৰাপ্ত হৈ মৃতপ্ৰায় হোৱাত লক্ষ্মণক সুস্থ কৰিবলৈ হনুমানে গন্ধমাদন পৰ্বতলৈ ঔষধ বিচাৰি গৈছিল। কিন্তু ঔষধ বিচাৰি নাপায় তেওঁ গোটেই পৰ্বতখনকে ৰামৰ কাষলৈ দাঙি আনিছিল। হনুমান আছিল ৰামৰ পৰম ভক্ত। তেওঁ ৰামৰ বিপদৰ সময়ত গাৰ ছাঁৰ দৰে থাকি ৰামক সহায় কৰিছিল। হনুমানৰ বুকুত ৰাম সীতাৰ ছবি অংকিত হৈ আছিল। হনুমানক ৰামদূত বুলিও কোৱা হয়। পাঠ 10 সময়ৰ সদ্ব্যৱহাৰ। এইটো তৃতীয় একক পৰীক্ষাটো আহিব আৰু বছৰেকীয়া পৰীক্ষাটো আহিব। ক বাৰ্ট্ৰাণ্ড ৰাছেল কোন? বাৰ্ট্ৰাণ্ড ৰাছেল আছিল এগৰাকী ইংৰাজ দাৰ্শনিক আৰু গণিতজ্ঞ। খ ৰাছেলক নিউয়ৰ্কৰ ছাত্ৰজনে কেনেদৰে সহায় কৰিছিল? উত্তৰ ৰাছেলক নিউয়ৰ্কৰ ছাত্ৰজনে কম সময়ৰ ভিতৰতে নিউয়ৰ্ক চহৰখন ফুৰাইছিল। গ নিউয়ৰ্ক চহৰখন ক'ত? নিউয়ৰ্ক চহৰখন আমেৰিকা যুক্তৰাষ্ট্ৰত। ঘ ৰাছেলে ছাত্ৰজনক কি সুধিছিল? ছাত্ৰজন কিয় নিৰুত্তৰ হৈ আছিল? মানে কিয় উত্তৰ দিয়া নাছিলে? উত্তৰ ৰাছেলে ছাত্ৰজনক নিউয়ৰ্ক চহৰখন ফুৰাওঁতে বাছি যোৱা 5 মিনিট সময়ৰ সদ্ব্যৱহাৰ কেনেকৈ কৰা যায় সুধিছিল। ছাত্ৰজনে সময়ৰ সদ্ব্যৱহাৰ কেনেকৈ কৰিব পাৰি জনা নাছিল বাবে নিৰুত্তৰ হৈ আছিল। উঙ ৰাছেলে ছাত্ৰজনক কি উপদেশ দিলে? উত্তৰ ৰাছেলে ছাত্ৰজনক এইদৰে উপদেশ দিছিল যে আমি কেৱল সময় বচালেই নহ'ব, সময়ৰ সদ্ব্যৱহাৰৰ কথাও আগতীয়াকৈ ভাবিব লাগিব। ৰাছেলৰ ব্যক্তিগত জীৱন কেনেধৰণৰ আছিল? উত্তৰ ৰাছেলৰ ব্যক্তিগত জীৱন আছিল সময়ৰে বন্ধা। সকলো কাম সময়মতে কৰাটো তেওঁৰ বাবে এৰাব নোৱাৰা নিয়ম আছিল। পাঠ 11 হাঁহ আৰু কাছ। তৃতীয় একক পৰীক্ষাটো আহিব আৰু বছৰেকীয়া পৰীক্ষাটো আহিব। ক কাছটোক কম্বুগ্ৰীব কিয় বুলিছিল? উত্তৰ কাছটোৰ ডিঙিটো দেখিবলৈ শংখৰ দৰে হোৱাৰ বাবে তাক কম্বুগ্ৰীব বোলা হৈছিল। তোমালোকৰ অৰ্থত দিয়া আছে চাবাচোন। কম্বুগ্ৰীব মানে কি? আঁচ থকা শংখৰ দৰে মানে। খ হাঁহ দুটাৰ নাম কি আছিল? উত্তৰ হাঁহ দুটাৰ নাম শংকত আৰু বিকট আছিল। গ কাছটোৱে কি কাৰণে দুখ কৰিছিল? উত্তৰ এবাৰ বাৰিষা মুঠেও বৰষুণ নোহোৱাৰ বাবে সৰোবৰৰ পানী শুকাই গৈছিল আৰু সৰোবৰটোত পানী নহ'লে কাছটো জীয়াই থাকিব নোৱাৰিব বাবে কাছটোৱে দুখ কৰিছিল। ঘ কম্বুগ্ৰীবে বিপদৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে হাঁহ দুটাক কি কৈছিল? উত্তৰ কম্বুগ্ৰীবে বিপদৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে হাঁহ দুটাক কৈছিল এটাই উপায় আছে, তোমালোকে এডাল টান কাঠৰ লাঠি যোগাৰ কৰা, ইতিমধ্যে বেছি পানী থকা এখন সৰোবৰৰ খবৰ কৰা, তাৰ পাছত মই কাঠৰ লাঠিডালৰ মাজভাগত মুখেৰে কামুৰি ধৰি থাকিম, তোমালোক দুয়োজনে লাঠিৰ দুয়ো মূৰে কামুৰি ধৰিবা আৰু মোক এই সৰোবৰৰ পৰা সেই সৰোবৰলৈ উৰুৱাই লৈ যাবা। উঙ হাঁহ দুটাই কম্বুগ্ৰীবক কেনেকৈ উৰুৱাই লৈ গৈছিল? হাঁহ দুটাই এডাল মজবুত লাঠিৰ মাজভাগত কাছক ওলোমাই লৈ উৰুৱাই লৈ গৈছিল। কম্বুগ্ৰীবৰ শেষ পৰিণতি কি হ'ল? উত্তৰ কম্বুগ্ৰীবৰ শেষত মাটিত সৰি পৰি মৃত্যু হ'ল। চ সাধুটোৰ পৰা কি নীতিশিক্ষা পালা? উত্তৰ সাধুটোৰ পৰা এইটোৱেই নীতিশিক্ষা পালোঁ যে আমি যিকোনো কাম কৰাৰ আগতে কামটো ভাল নে বেয়া
সম্ভাব্য বিপদ আপদ লাভ লোকচানৰ কথাবোৰ বিচাৰ বিবেচনা নকৰিলে কম্বগীবৰ নিচিনাই দশা হ'ব। পাঠ 12 ভেকুলী আৰু এন্দুৰ। বছৰেকীয়া পৰীক্ষাত আহিব, এইটো একক পৰীক্ষাত নাহে। ক ভেকুলী আৰু এন্দুৰে এৰা এৰি নহবৰ বাবে কি কৰিছিল? ভেকুলী আৰু এন্দুৰে এৰা এৰি নহবৰ বাবে ভেকুলীৰ এখন ঠেঙৰ লগত এন্দুৰৰ এখন ঠেং বান্ধি লৈছিল। খ ভেকুলী আৰু এন্দুৰে ঠেং দুখন বান্ধি লোৱাৰ পৰিণতি কি হ'ল? উত্তৰ ভেকুলী আৰু এন্দুৰে ঠেং দুখন বান্ধি লোৱাৰ বাবে শেষত দুয়োৰে মৃত্যু হ'ল, অৰ্থাৎ দুয়োটাকে চিলনীয়ে ভক্ষণ কৰিলে। গ নিষ্ঠুৰ কোন, ভেকুলী নে এন্দুৰ? উত্তৰ নিষ্ঠুৰ ভেকুলী। ঘ ভেকুলী আৰু এন্দুৰক কোনে ভক্ষণ কৰিলে? ভেকুলী আৰু এন্দুৰক চিলনী এজনীয়ে ভক্ষণ কৰিলে। সাধুটো পঢ়ি কি উপদেশ পালা? সাধুটোৰ পৰা এইটোৱে উপদেশ পালো যে আমি যিকোনো কাম কৰাৰ আগত গভীৰভাৱে চিন্তা কৰি চাব লাগে। বন্ধু বান্ধৱীয়ে কোৱা সকলো কথা বা কাম আমাৰ বাবে উপযুক্ত নহবও পাৰে। লগতে এইটো বুজি পালো যে আনক চলনা কৰিলে নিজৰো হানি হয়। পাঠ 13 দধিচি মুনি। এইটো তৃতীয় একক পৰীক্ষাটো আহিব আৰু লগতে বছৰেকীয়া পৰীক্ষাটো আহিব। ক অসুৰটোৰ নাম কি আছিল? উত্তৰ অসুৰটোৰ নাম বৃত্তাসুৰ আছিল। খ দেৱতাসকল কাৰ অত্যাচাৰত অতিষ্ঠ হৈ উঠিছিল? উত্তৰ দেৱতাসকল বৃত্তাসুৰৰ অত্যাচাৰত অতিষ্ঠ হৈ উঠিছিল। গ দেৱতাসকলে উপায় বিচাৰি কাৰ ওচৰলৈ গৈছিল? দেৱতাসকলে উপায় বিচাৰি প্ৰথমে ব্ৰহ্মা আৰু পিছত দধিচি মুনিৰ ওচৰলৈ গৈছিল। ঘ দধিচি মুনিয়ে কোন নদীৰ পাৰত তপস্যা কৰিছিল? দধিচি মুনিয়ে সৰস্বতী নদীৰ পাৰত তপস্যা কৰিছিল। দেৱতাসকলে দধিচি মুনিক কি বুলি প্ৰাৰ্থনা জনাইছিল? দেৱতাসকলে দধিচি মুনিক বৃত্তাসুৰ বধৰ বাবে শৰীৰৰ হাড় বিচাৰি প্ৰাৰ্থনা জনাইছিল, কাৰণ দধিচিৰ হাড়েৰে তৈয়াৰ কৰা অস্ত্ৰৰেহে বৃত্তাসুৰক বধ কৰিব পৰা যাব। চ মুনিয়ে কি উত্তৰ দিলে? উত্তৰ মুনিয়ে এইদৰে উত্তৰ দিলে, হে দেৱতাসকল, মোৰ এই তেজমঙহৰ দেহাৰ এদিন বিনাশ ঘটিবই, গতিকে মোৰ এই দেহা ত্যাগ কৰিলে যদি লোকৰ উপকাৰ হয় তেন্তে মোৰ জীৱন ধন্য হ'ব। বৃত্তাসুৰক বধ কৰা অস্ত্ৰবিধৰ নাম কি? বৃত্তাসুৰক বধ কৰা অস্ত্ৰবিধৰ নাম বজ্ৰপাত অস্ত্ৰ। ইমানেই আছিলে। তোমালোকে ইয়াৰ উপৰিও বন্দনাখন চাবা। বন্দনাত মই চাবলগীয়া কৈয়ে দিলোঁ কি কি চাবলৈ আছে, সেইখিনি চাবা। আৰু লগতে তোমালোকে পাঠসমূহ কিন্তু খুব ধুনীয়াকৈ পঢ়িব লাগিব। পাঠৰ মাজৰ পৰা বহুত কুৱেশ্যন আহে। ঠিক আছে, ধন্যবাদ।